নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো বহুত ভালে আছে আজি মই আপোনালোকলৈ একেদিনতে বনাই খাব পৰা জলফাই আচাৰৰ ৰেচিপি লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ৰেচিপিটো আদৰি ল'ব এয়া মই জলফাইখিনি লৈ লৈছোঁ আৰু এইদৰে চকলকৈ কাটি লৈছোঁ এয়া কেৰাহী এখনত মই পানী এখিনি গৰম কৰি লৈছোঁ এয়া চাওক আমাৰ পানীখিনি গৰম হৈছেগৈ মই এনেকুৱা অৱস্থাতে ইয়াত কাটি লোৱা এয়া জলফাইখিনি দি দিম মই বৰ বেছি সময় নাৰাখোঁ অলপ সময় ৰাখিম যাতে জলফাইখিনি কোমলাৰ লগতে ৰংটো সলনি হয় আৰু এইখিনি চাওক জলফাইখিনিৰ ৰং অলপকৈ সলনি হৈছেগৈ আৰু অলপ সলনি হোৱালৈকে মই এইখিনি ৰাখিম এয়া চাওক এয়া একেবাৰে গোটেইখিনি জলফাইৰ ৰং আপোনাৰ সলনি হৈ গ'ল এতিয়া মই এইখিনি পানীৰ পৰা কাঢ়ি থ'ম এয়া এইখিনি মই এতিয়া পানীখিনি শুকাবৰ কাৰণে ৰ'দত দিছোঁ আপোনালোকে ভালদৰে পানীখিনি শুকুৱাই ল'ব এয়া চাওক মোৰ জলফাইখিনি এটা ৰ'দতে ইমান ধুনীয়াকৈ শুকালে এতিয়া আচাৰ বনাবলৈ একেবাৰে ৰেডি হৈ গৈছে আৰু যদি মই বেছিকৈ শুকুৱাওঁ তেতিয়াহ'লে একেবাৰে টান হৈ যাব তো আপোনাৰ অকণমান দিন লাগিব আচাৰখিনি খাবলৈ আপুনি অলপমান পানীখিনি টুকিয়ে যদি বনায় এনেদৰে তেতিয়াহ'লে আপুনি এদিনতে খাব পাৰিব আচাৰবিধ তো পলম নকৰি বলক আমাৰ নেক্সট ষ্টেপটো আৰম্ভ কৰোঁ জলফাইৰ আচাৰ বনাবৰ বাবে মই ইয়াত লৈছোঁ মিঠাতেল মই পুৰাপুৰি 2 কাপৰ ওচৰা-ওচৰি লৈছোঁ আপোনালোকে জলফাইৰ পৰিমাণটো চাই মিঠাতেল ল'ব ইয়াত মই লৈছোঁ সৰিয়হ মই সকলোতকৈ বেছিকৈ লৈছোঁ সৰিয়হ আপোনাৰ আছে পুৰাপুৰি এবাটি ইয়াত আছে পাঁচফোৰণ মই 3 চামুচৰ ওচৰা-ওচৰি লৈছোঁ ইয়াত মই 1 প্লেট জলকীয়া লৈ লৈছোঁ সেইখিনি ধুনীয়াকৈ মই ধুই মেলি ৰ'দত শুকুৱাই লৈছোঁ আৰু এইখিনি মই ফালি ব্যৱহাৰ কৰিম আপোনালোকে যদি ইচ্ছা কৰে এইখিনি গোটাকৈও দিব পাৰে নাইবা টুকুৰা কৰি দিব পাৰে জিৰা ইয়াত মই 2 চামুচ লৈ লৈছোঁ ইয়াত লৈছোঁ মই কাশ্মীৰী মিৰ্চটো ধুনীয়া দেখাবৰ কাৰণে মই এইটো লৈছোঁ আপোনালোকে যদি কেঁচা জলকীয়া ব্যৱহাৰ কৰিব নোখোজে তেতিয়াহ'লে শুকান জলকীয়াও ব্যৱহাৰ কৰিব পাৰে ইয়াত মই লৈছোঁ হালধি মই আন্দাজমতে লৈছোঁ আৰু ইয়াত লৈছোঁ মই নিমখ আপোনালোকে আন্দাজমতে ব্যৱহাৰ কৰিব আৰু আচাৰত অকণমান নিমখৰ পৰিমাণটো বেছি হ'লেই ভাল এইখিনি মই এইদৰে টুকুৰাকৈ কাটি লৈছোঁ আপোনালোকে যদি ইচ্ছা কৰে গোটা কৰিও দিব পাৰে মছলাখিনি ভাজিবৰ বাবে মই ইয়াত কেৰাহী এখন পাতি দিছোঁ এয়া আমাৰ কেৰাহী একদম বঢ়িয়াকৈ গৰম হৈ গ'ল এতিয়া মই গোটেইখিনি গোটা মছলা দি দিছোঁ ফাৰ্ষ্টে সৰিয়হখিনি দি দিছোঁ এয়া জিৰা আৰু এইখিনি পাঁচফোৰণ তো এইখিনিৰ পৰা ধুনীয়া মিহি গোন্ধ এটা অহালৈকে মই এইখিনি ভাজিম আপোনালোকে মছলাখিনি বৰ বেছি সময় নাভাজিব যেতিয়া মছলাখিনিৰ পৰা ধুনীয়া মিহি সুগন্ধ এটা ওলাব তেতিয়া আপোনালোকে মছলাখিনি কেৰাহীৰ পৰা নমাই থ'ব কিয়নো বেছি সময় ভাজিলে মানে মছলাখিনি জ্বলাৰ চান্স থাকে লগতে খাবলৈও বৰ ভাল নহয় তিতা এটা ভাৱ আহে তো অলপ যেতিয়া ধুনীয়া মিহি সুগন্ধ এটা আহিব তেতিয়াই নমাই থৈ দিব এয়া চাওক মছলাখিনি মই এইদৰে গুড়ি কৰি লৈছোঁ বৰ একেবাৰে মিহিকৈ গুড়ি কৰা নাই মই কাৰণ এনেদৰে যদি গোটা হৈ থাকে খাবলৈ খুব ভাল লাগে আচাৰত আপোনালোকে যদি ইচ্ছা কৰে ইয়াতকৈ মিহি কৰিব পাৰে যদি আপোনালোকে এনেদৰে মছলা খোৱা নাই আচাৰত গোটা মছলা তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব খুবেই ভাল লাগে কেৰাহী এখন মই পুনৰ পাতি দিছোঁ আৰু এয়া মই এতিয়া মিঠাতেলখিনি গৰম কৰি ল'ম এয়া চাওক আমাৰ তেল গৰম হৈ গ'ল একেবাৰে গৰম ভাৱ আহি আছে তো মই এই অৱস্থাতে গেছ ষ্টভটো আপোনালোকে একেবাৰে ল'ত ৰাখিব আৰু এনেকুৱা মুহূৰ্ততে তেলখিনি যিহেতু এতিয়া গৰম হৈ আছে আপোনালোকে ইয়াত হালধি বাটি জলকীয়াখিনি দি দিব আৰু লগতে শুকুৱাই থোৱা জলফাইখিনি দি ল'ব এতিয়া গেছ ষ্টভটো আপোনালোকে অফ কৰি দিব
এয়া মোৰ কেৰাহীখনতে গোটেইখিনি ধৰাৰ বাবে মই এটা মিক্স কৰিছোঁ। যদি ইয়াতকৈ ডাঙৰ পাত্ৰ ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে এইখিনি উলিয়াই তাতে মিলাই ল'ব পাৰে। মই এনেদৰে মিক্স কৰি দিছোঁ। এয়া ধুনীয়াকৈ তেলখিনি মিক্স হৈ গৈছে। এতিয়া মই দি দিছোঁ কাশ্মীৰী মিৰ্চ আৰু এতিয়া দি দিছোঁ মই নিমখ। লগতে মই এতিয়া দি দিম এয়া মছলা পাতিখিনি আৰু মই এইখিনি ভালদৰে মিলাই দিম। এইখিনি এতিয়া মই ভালদৰে মিলাই লোৱাৰ পাছত ঠাণ্ডা হোৱাৰ পাছত মই এইখিনি কাঁচৰ বৈয়াম এটাত ভৰাই থ'ম। আৰু এয়া চাওক আমাৰ আচাৰ ৰেডি। আপোনালোকে কিন্তু মাজে সময়ে ৰ'দত দিবলৈ নাপাহৰিব।